ইয়াতে আমাৰ ৱৰ্ল্ড কাপ খান গাইজ হৈ আছে বৰ্তমান দেখিবলৈ পাইছে গাইজ এই মেখা চলি আজি এই মেখা চলি পুৰা খাচা খাচ এতে ভৰি আছে গাইজ তোমালোকে ভিডিঅ'টো শেষক গিলান চাই থাকা আৰু ভিডিঅ'টো পুৰা লাইক কমেণ্ট শ্বেয়াৰ পুৰা ভিডিঅ'টো পুৰা উৰাই দিয়া গাইজ আৰু এইকেইটা হ'ল বিয়া কৰা চলি ববুক জুংকুলি নেকি হ'ব তাৰ মুখে হ'ল ভকৰা পাঠা আনিছে আৰু একটা হ'ল হোৱাইট কালাৰৰ বিয়া নকৰা চলি লাষ্টৰ চি চাল্লাই এ ৰখাই মনো উঠিয়া দেখিম ৰ দে দেখি আছে ৰ আগত 3 বছৰৰ খেলা খেলিছিলোঁ বিয়া কৰাক থোৱা উৰুৱাই দিছিলোঁ আজিও সিহঁতৰ হাঁহৰ মাংস আমাৰ পেটৰ পৰাই যোৱা নাই বুবু লিলে কোনিনো হ'ব যায় তোমাৰ মতে ইলাক মোৰ মতে আমাৰ বিয়া নকৰাই যোৱা হ'ব ইলাক এইবাৰ পাক্কা আমি হিচাপত 4 গ'ল দিব লাগে তেওঁ 2 গ'ল দিম নতুন বছৰ বুলি বিয়া কৰা না বিয়া নকৰা ইলাক কাৰণ বিয়া কৰা 10 মিনিট পিছত নিজে বহিব আৰু হাফ পেন ওলাই পৰব সিহঁতৰ হয় গাইছ তোমালোকে দেখিবলৈ পাইছে এখন ফিল্ড হ'ল নেহৰু ষ্টেডিয়াম আৰু ইয়াত মানে মানুহ পুৰা খাচা খাচ ভৰি আছে তোমালোকে ভিডিঅ'টো পুৰা সম্পূৰ্ণ চাই লো আৰু এটা গাইছ খেলাৰ মাজতে এটা মই বস্তু দেখি আছে এখন গাড়ী দেখাই আছে এখন যি গাইছ গাড়ীখন যি দেখিছে এখন হ'ল পকলেন গাড়ী এখন হ'ল GMCৰ কাৰণে কাবাত যদি খেলাত যদি কিবা অঘটন হয় এখনত নিয়া হ'ব চলিক कौन है ये लोग कहां से आते हैं এখন গাইছ ভাড়াতে আনা হৈছে আকতিত এখনত কাবাক যদি ইমাৰ্জেঞ্চি GMC যদি নিব লগা হয় নিম আৰু হ'ল লেফাৰী আমাৰ মহোদয় ৰাতুল এৰলি এতিয়া খেলা আৰম্ভ হ'ব আৰু এতিয়া খেলাখন আৰম্ভ হ'ল বিয়া কৰা আৰু বিয়া নকৰা এইজন হ'ল ৰঙা চাদৰ মুক্তাৰ আহমেদ গলপিচ আৰু এটা কথা গাইজ তোমালোকে জানা যে নলবাৰীৰ কাৰণে বাঁহ বেতৰ কাৰণে বিখ্যাত সেইকাৰণে আমি ইয়াতে বাঁহৰে গলপিচ দিয়া হৈছে কীট থকা কৰি দেখিবলৈ পাইছা আৰু এইফালে আছে আমাৰ ৰাতুল আহমেদ বিয়া নকৰাৰ কেপ্টেইন হাইদে একবাৰ মজা এইখিনি জেগা হ'ল কৰ্ণাল মাৰাৰ কাৰণে পলিথিন দিছে আৰু ইয়াত খেতি কৰিব হাল মাৰছে বা তে কৰ্ণাল মাৰিছে বল হিট দিছে বাহ মজা ধৰিছে দে মজা ধৰিছে ইয়াৰ নাম হ'ল চাহাবালি বিয়া কৰাৰ গলপিচ আৰু খেলাখনৰ চাইড লেফাৰী হ'ল মিঠু আহমেদ দেখা নাই ওৰপাত পুৰা লৈ আছে কেনেকৈ আমাৰ আৰু এজন মানে অডিয়েন্স আছে কি ক'ব তাই শুনো গাইজ হে গাইজ মিঠু আহমেদ ৰুবুলৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভইচ নলবাৰী সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰিলোঁ চবৰে নতুন বছৰ হেপী নিউ ইয়াৰ থেংক ইউ আৰু এটা কথা কওঁ গাইজ ইয়াতে যি বিয়া কৰা আৰু বিয়া নকৰা যি খেলাখন হৈছে বিয়া কৰা সকাল হ'ল হাইলীয়া আৰু বিয়া নকৰা সকাল হ'ল দামৰা গাইজ মই কিয় জনা কৈছোঁ বিয়া কৰা সকাল হ'ল হাইলীয়া সিহঁতেতো আৰু বিয়া কৰিছে আৰু বুঢ়া হৈছে সেইকাৰণে হাইলীয়া আৰু যিসকলে বিয়া কৰা নাই সেইকেইটা হ'ল দামৰা বুলি কিয় ক'লোঁ গাইজ সিহঁতে আপি চেপিটো চাই থাকেতো সেইকাৰণে দামৰা দামৰা ভালকৈ খেল বঢ়িয়া আগত মাৰ বল আগত মাৰ বঢ়িয়া হাইলীয়া হাতে এটা কৰ্ণাল পাইছি ৰ অৰ্থাৎ বিয়া কৰা সকালে চেপ দি হিট দি বল আগকনি গোল আগল খালা বিয়া কৰা হতে আগল খালা মজা আটা নাপরে নালা ভাত পে মুক্ত আর কি বলেছো তুমি ঠিক তো দাও কেন না মজা রে খেলে যা খেলাখনত গাছ কোনি যে কাক যে হাৰা মাৰছি গাছ ঠিকে নাই যোৱাৰ পৰা সহায় মাৰছি বল বিয়া নকৰা হাতে বেছিকে মাৰছি যোৱাৰ পৰা সহায় যিহেতু সিহঁতৰ থিয়াতে নাই শনিবিৰে বাজাৰত সিহঁতক থিয়াত কৰি আনবিয়া লাগব আৰু ইয়াত আমাৰ ISL কৰি আমাৰ দামী খেলা হৈ আছে যিহেতু আমাৰ বিয়া কৰা আৰু বিয়া নকৰাৰ খেলাখন বৰ্তমান হৈ আছে হাইলে আৰু দামৰা গুচাই আগত হবি মুখ দেখে পাই আছিল
হাইলে আৰু দামৰাৰ খেলা হৈছে বৰ্তমান ISLতকৈ ওপৰত ইয়াতে পুৰা মেছি ৰনাল্ডো চবে ইয়াতে হায়াৰ আইছি গাইছ তামান হায়াৰ আইছি দেখা নাই গাইছ মই প্ৰথমে যি দেখিছিলোঁ পকলেন নামে দিছোঁ কাৰোবাৰ যদি এক্সিডেণ্ট হয় কিবা যদি খুন হয় নিয়া হ'ব না কৰ্ণাল বাছি এটা হিট দিছে বল ক্লিয়াৰ কৰে গোল খাবি নহ'লে ক্লিয়াৰ কৰ আগত মাৰ খেলাত গাইছ হাল্লা চিল্লা হ'ব আৰু ইয়াতে দেখা পাইছে তোমালোকে যে কেনে হাল্লা চিল্লা হৈ আছে গাইছ মানে অসমখনত মানে আমাৰ হাল্লা চিল্লা যিকোনো খেলা খেলিলে গাইছ অসমখনত হাল্লা চিল্লা লেফারে পেনাল্টিক দেনা গাছ বিয়া নকৰাৰ গিলা নিলে এটা চান্স আছে সোণালী সুযোগ গিলা ইলেক দিবা পাৰিলে আৰে সূৰ্য হ'ব আগ গ'লটো সূৰ্য হ'ব ইলাকে চান্স তোমালোকে ভালকে গাছ অডিয়েন্স ভালকে চাই লওক আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পাৰিলে নহয় গ'ল গোল নাই হাতেদি দিছে আৰু এনেকৈ খেলাখন সমাপ্ত হৈ বিয়া নকৰা বিয়া কৰাক 2 গ'ল দে ভিডিঅ'টো যদি ভাল লাগছে গাইছ লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিবে পাৰিলে ফেচবুকত মোৰ এটা পেজ আছে ৰুবুল আলী ফানি বুলি তাতো ৰিলছবিলাক দি থাকোঁ ভিডিঅ'বিলাক তাতে চাই থাকিব এতিয়া গধূল হৈছে বা গাইছ এতিয়া মই ঘৰত যাওঁ সকালে যাব বাই বাই